কবিতা ৰাতিৰ আড্ডাত গান্ধীৰ সৈতে। কবি জংকি শৰ্মা। সবৰমতীখন ৰাতিৰ মায়াত গ্ৰীণ পাৰ্ক হৈ উঠিছিল। জোন যেন হেলোজেন আৰু তৰাবোৰ নিয়ন লাইটৰ দৰে জ্বলিছিল। আদিম মুদ্ৰায়তীৰ ভংগীমাত গান্ধীয়ে গণি আছিল ঘড়ীৰ হৃদয় স্পন্দন। স্বাধীনতালৈ কিমান বাকী। জেৰুজালেমৰ বতাহ এজাকত কঁপি কঁপি বহি আছিলোঁ আমি। 100 বছৰ গোলামীৰ হিচাপ নিকাচ মোহৰ লাগি টেবুলৰ ওপৰতে শুই পৰিছিল। দূৰ আকাশৰ তাৰকা ৰাজ্যত ৰাজনীতিৰ বক্ৰৰেখা এটকীয়া মুদ্ৰাৰ দৰে চক্ৰাকাৰে ঘূৰিছিল। অকস্মাৎ গান্ধীয়ে উচ্চাৰণ কৰিলে, সময় সময় লেহেমীয়া, অথচ কেতিয়াও পলম নকৰে শেষ হৈ যোৱাত। গান্ধীয়ে ক'লে, ধৰি লোৱা স্বাধীনতা এটা সত্তৰৰ কামিজ। আমি ক'লোঁ, তেনেহ'লে আমাৰ ৰং বিৰঙৰ পোচাকবোৰ? গান্ধীয়ে উচ্চাৰণ কৰিলে, শূন্য। আমি ক'লোঁ, ৰবচনে লিখি পঠিওৱা চিঠিখনিত আছিল কি তেনেকুৱা? গান্ধীয়ে ক'লে, এয়াই যে বিবৰ্ণ শৰীৰে কৰে গোলামী স্বীকাৰ আৰু অজ্ঞাত অশ্বাৰোহীয়ে কৰে শাসন। স্বাধীনতালৈ কিমান সময়। ৰবীন্দ্ৰনাথ জানো স্বাধীন নাছিল? অথবা টলষ্টয়, ৰবাৰ্ট ফ্ৰষ্টে জানো চহী কৰা নাছিল স্বাধীন আখৰে শেষ পংক্তিৰ নামনিত? গান্ধীয়ে ক'লে, তেওঁলোকে কেৱল বুদ্ধই লিখা সংজ্ঞাবোৰ বিচাৰি পাইছিল আৰু যুদ্ধৰ বাবে স্থগিত ৰখা পেটৰ ভোক, জালিয়ানৱালাবাগৰ হাহাকাৰ, সেয়া মাথো স্বাধীনতাৰ অশ্বমেধ যজ্ঞ। আৰু যে কৃষ্ণ মানৱে তুলি লৈছিল পতাকা, কেপটাউনত গঢ়িছিল মিছিল, সোমালিয়াক উপহাৰ দিছিল এখন ভিটামিনৰ পৃথিৱী। স্বাধীনতালৈ কিমান সময় বাকী? গান্ধীয়ে ক'লে, ধৰি লোৱা ব্ৰিটিছ এটা আইৰণ ৰাইফল আৰু আমি মামৰ, কিন্তু বিভাজনৰ সমীকৰণ, মাজৰাতিৰ সন্ধি, ঈশ্বৰৰ হত্যাকাৰী। স্বাধীনতালৈ আৰু মাত্ৰ কেইটামান ঘণ্টা বাকী।